Hello students, Nelson Mandela Long Walk to Freedom Class 10 a important chapter to third part to তোমালোকৰ বাবে আজি লৈ আনিছো যি সকলে part 1 আৰু part 2 to চোৱা নাই তেওঁলোকৰ বাবে ভিডিঅ দুটাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো এতিয়া third part to line by line বুজি লওঁ মেণ্ডেলাই এই পাৰ্টটোত কৈছে লাইফত প্ৰতিজন মানুহৰ দুই ধৰণৰ অব্লিগেশনছ বা ডিউটিজ থাকে ফাৰ্ষ্টত তেওঁৰ কৰ্তব্য থাকে নিজৰ ফ্যামিলি মাক দেউতাক ওয়াইফ আৰু ল'ৰা ছোৱালীৰ প্ৰতি সেকেন্ডলি তেওঁৰ ডিউটিজ থাকে নিজৰ মানুহ নিজৰ সমাজ আৰু নিজৰ দেশখনৰ প্ৰতি এখন সিভিল আৰু হিউমেন সোসাইটি অৰ্থাৎ সুসভ্য আৰু মানৱীয় সমাজ এখনত প্ৰতিজন মানুহে এই দুই ধৰণৰ কৰ্তব্যকে পালন কৰিব পাৰে অৱশ্যে নিজৰ এবিলিটি আৰু ইনক্লিনেশন অৰ্থাৎ আগ্ৰহ অনুসৰি কিন্তু সাউথ আফ্ৰিকাৰ দৰে দেশ এখনত ডাৰ্ক স্কিনৰ মানুহৰ কাৰণে দুইটা অব্লিগেশনছ পালন কৰাটো অলমোষ্ট ইম্পসিবল আছিল সাউথ আফ্ৰিকাত এজন ব্ল্যাক স্কিনড মানুহে যদি মানুহৰ দৰে জীয়াই থাকিবলৈ চেষ্টা কৰে তেওঁ শাস্তি দিয়া হৈছিল আৰু অকলশৰীয়া কৰি দিয়া হৈছিল সাউথ আফ্ৰিকাত এজন ব্যক্তিয়ে যদি নিজৰ মানুহবোৰৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰে তেওঁক ইনএভিটেবলি অৰ্থাৎ অৱশ্যেই তেওঁৰ পৰিয়াল আৰু ঘৰৰ পৰা আঁতৰাই পঠিওৱা হৈছিল আৰু গোপনীয়তা আৰু বিদ্ৰোহৰ এটা টুৱাইলাইট এক্সিষ্টেন্স কটাবলৈ বাধ্য কৰা হৈছিল মই আৰম্ভণিতে মোৰ সমাজৰ কাৰণে থকা কৰ্তব্যক মোৰ পৰিয়ালতকৈ ওপৰত স্থান দিয়া নাছিলোঁ কিন্তু মোৰ মানুহবোৰক সেৱা কৰিবলৈ চেষ্টা কৰোঁতে মই পাইছিলোঁ যে মোক দেখোন এজন পুত্ৰ হিচাপে ককায়েক দেউতাক আৰু হাজবেণ্ড হিচাপে কৰিবলগীয়া কৰ্তব্য পালনত বাধা দিয়া হৈছিল ইয়াৰ পিছত মেণ্ডেলাই কৈছে মই জন্মতেই স্বাধীনতাৰ কাৰণে ভোক অনুভৱ কৰা নাছিলোঁ মই স্বাধীন হৈয়ে জন্মিছিলোঁ মই জনা সকলো ধৰণতেই মই তেতিয়া ফ্ৰী আছিলোঁ মোৰ মাৰ জুপুৰি ঘৰটোৰ ওচৰত থকা পথাৰত দৌৰি ফুৰিব পৰাকৈ মই ফ্ৰী আছিলোঁ আৰু লগতে মোৰ গাঁৱৰ মাজেৰে বৈ যোৱা নিজৰাটোত সাঁতুৰি ফুৰিব পৰাকৈ ৰাতি ফৰকাল আকাশৰ তলত গুমধান হেকিব পৰাকৈ আৰু বলদ গৰুৰ বহল পিঠিত উঠি ফুৰিব পৰাকৈ মই ফ্ৰী আছিলোঁ মই যিমান দিনলৈ মোৰ দেউতাৰ কথা আৰু মোৰ সমাজখনৰ ৰীতিনীতিবিলাকক মানি চলিছিলোঁ মানুহ বা ভগৱানে বনোৱা এই লবোৰে মোক ডিষ্টাৰ্ব কৰিব পৰা নাছিল কিন্তু যেতিয়া মই শিকিব ধৰিলোঁ যে মোৰ বয়হুড ফ্ৰীডমটো আচলতে এটা ইলিউজন বা ভ্ৰমহে আছিল আৰু যেতিয়া ডেকা অৱস্থাত গম পালোঁ যে মোৰ ফ্ৰীডম দেখোন ইতিমধ্যেই মোক কাঢ়ি লোৱা হৈছে তেতিয়াহে মই ফ্ৰীডমৰ বাবে ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে ষ্টুডেণ্ট হৈ থাকোঁতে মই কেৱল নিজৰ বাবেহে ফ্ৰীডম বিচাৰিছিলোঁ যিবিলাক আছিল কিছুমান ট্ৰেনজিটৰী অৰ্থাৎ ক্ষণস্থায়ী ফ্ৰীডম যেনে ৰাতি বাহিৰত থকাৰ বা যি ভাল লাগে সেয়া কিতাপ পঢ়াৰ বা য'ত মন যায় তালৈ যোৱাৰ ফ্ৰীডম পিছত জোহান্সবাৰ্গত থকা ডেকা ল'ৰা হিচাপে মই কিছুমান বেছিক আৰু অনাৰেবল ফ্ৰীডম বিচাৰিব ধৰিলোঁ যিবিলাক আছিল নিজৰ সম্পূৰ্ণ পটেনচিয়েল বা কৰ্মক্ষমতাৰ আহৰণ কৰাৰ ফ্ৰীডম নিজৰ জীৱিকা উপাৰ্জন কৰাৰ ফ্ৰীডম বিয়া পতা আৰু ফেমিলি কৰাৰ ফ্ৰীডম যিবিলাক স্বাধীনতাক এটি আইন মানি চলা জীৱনত বাধা দিয়া উচিত নহয় কিন্তু তেতিয়া মই লাহে লাহে বুজিলোঁ যে কেৱল মাত্ৰ ময়েই যে ফ্ৰী নহয় সেইটো নহয় মোৰ ভাই ভনী সকলো ফ্ৰী নহয় মই বুজিলোঁ যে কেৱল মোৰ ফ্ৰীডমকেই যে কমাই দিয়া হৈছে সেইটো নহয় দেখাত মোৰ দৰে হোৱা প্ৰতিজন মানুহৰে ফ্ৰীডম কাৰ্টেইল কৰা হৈছে তেনেকুৱাতে মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলোঁ আৰু তেতিয়াই মোৰ নিজৰ ফ্ৰীডমৰ কাৰণে থকা ভোকটো মোৰ সকলো মানুহৰ ফ্ৰীডমৰ কাৰণে বিচৰা এটা ডাঙৰ ভোকলৈ পৰিণত হ'ল মোৰ মানুহবোৰে যাতে ডিগনিটি আৰু সেলফ ৰেসপেক্টেৰে জীৱন কটাব পাৰে তাৰ বাবে অনুভৱ কৰা আগ্ৰহটোৱে মোৰ জীৱনক এনিমেটেড মানে প্ৰাণৱন্ত কৰি তুলিলে আৰু এই আগ্ৰহটোৱে মোৰ দৰে এজন ভয় কৰি থকা ডেকা ল'ৰাক এজন সাহসী মানুহলৈ এজন আইন মানি চলা উকিলক এজন ক্ৰিমিনেললৈ ফেমিলি লাভিং হাজবেণ্ড এজনক ঘৰ নথকা মানুহলৈ আৰু জীৱনক ভাল পোৱা মানুহজনক এজন সন্যাসীৰ দৰে উদাসীন মানুহলৈ পৰিণত কৰিলে মই আচলতে আন এজন মানুহতকৈ বেছি ভাৰ্চুৱাছ বা গুণসম্পন্ন আৰু আত্মত্যাগী বা সেলফ চেক্ৰিফাইচিং নহয় কিন্তু মই জানিছিলোঁ যে মোক এলাউ কৰা অকণমান ফ্ৰীডমক মই এনজয় কৰিব নোৱাৰোঁ যেতিয়া মই গম পাইছোঁ যে মোৰ মানুহবোৰ দেখোন ফ্ৰী নহয় আচলতে ফ্ৰীডম হৈছে ইনডিভিজিবল মানে ইয়াক ভাগ কৰিব নোৱাৰে মোৰ মানুহবোৰৰ কাৰোবাক যদি ফ্ৰীডম দিয়া হোৱা নাই তাৰমানে মোৰ গোটেই মানুহবোৰক ফ্ৰীডম দিয়া হোৱা নাই আকৌ মোৰ সকলো মানুহক যদি ফ্ৰীডম দিয়া হোৱা নাই তাৰমানে মোকো ফ্ৰীডম দিয়া হোৱা নাই মই জানিছিলোঁ যে অত্যাচাৰী সকলকো ফ্ৰী কৰিব লাগিব যেনেকৈ আমি অত্যাচাৰ ভোগা লোকসকলক ফ্ৰী কৰিব লাগিব যিজন মানুহে আনৰ ফ্ৰীডম কাঢ়িব পাৰে তেওঁ ঘৃণা ভাৱৰ বন্দী তেওঁ প্ৰেজুডিচ মানে বিনা কাৰণত আনক বেয়া পোৱা ভাৱত আৰু ঠেক মনোবৃত্তি মিন্স নেৰো মাইণ্ডেডনেছৰ বন্দী হৈ আছে মই যদি আনৰ ফ্ৰীডম কাঢ়িব পাৰিছোঁ তাৰমানে মই নিজেই ফ্ৰী নহয় ঠিক যেনেকৈ মোৰ ফ্ৰীডম কাঢ়িলে মই ফ্ৰী নহ'ম একেদৰে
আচলতে অত্যাচাৰী আৰু অত্যাচাৰ ভোগা লোক দুইজনৰে মানৱীয়তা কাঢ়ি লোৱা হয় ষ্টুডেণ্টসকল এনেধৰণৰ ফিলচফিকেল কথাৰে এই চেপ্টাৰটো শেষ হৈছে তোমালোকে এই চেপ্টাৰটোৰ তিনিওটা ভিডিঅ'কে ভালদৰে শুনিলে চেপ্টাৰটোৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব এনেকুৱা লাৰ্ণিং ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু ক্লাছ 10ৰ কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাব বিচাৰিছা কাইণ্ডলি তোমালোকে কমেণ্টত জনাবা থেংক ইউ